हेलो बंधुসকল এইটো যোৱাকালি নোটিছ হয় আৰু নোটিছটো আমাৰ কি আছে ইয়াতে আপোনালোকে পঢ়ি চাওক আৰু ইয়াতে লিখা আছে দিস ইজ ফৰ ইনফৰমেশ্যন অল কনচাৰ্ন দ্যাট ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন ফেজ 1 যেটো আসাম টেট আৰু সিটেটে যেটো আপোনালোকে এপ্লাই কৰিলে তাৰে আমাৰ কি হৈছে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যেটো শিডিউল হেটো ওলাইছে আপোনালোকৰ এতিয়া কি কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু আপোনাৰ এড্ৰেছটো আপোনালোকৰ তাতে দিয়েই আছে আপোনাৰ কোনটো ডিস্ট্ৰিক্টত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব টাইম আৰু ডেট সবিশেষ ইয়াতে দিয়া আছে আৰু আপোনালোকে চাই আছে ইয়াতে আলোচনা পুৰা আপোনালোকে চাই থাকক ইয়াতে আপোনালোকৰ দিয়া আছে আৰু কি ডকুমেণ্টছ লাগিব আপোনালোকে নিশ্চয় জানে আৰু ইয়াতে সেই বিষয়ে আলোচনা কৰিম ইয়াতে আমি ডকুমেণ্টছৰ বিষয়ে যদি চাওঁ ইয়াতে আপোনালোক কি লাগিব দি ক্যান্ডিডেট মাষ্ট অ্যাটেন্ড দি ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ অল ৰিলেভেণ্ট অৰিজিনাল ডকুমেণ্টছ মানে আপোনালোকৰ যিবিলাক ইয়াৰ লগত জড়িত যিবিলাক ডকুমেণ্টছ আছে সকলোবিলাক আপোনালোকৰ কি কৰিব লাগিব অৰিজিনাল ডকুমেণ্টছ লগত লৈ যাব লাগিব আৰু কপি অফ অনলাইন এপ্লিকেশ্যন আৰু আপোনালোকে যেটো অনলাইন এপ্লাই কৰিছিলে তাৰে আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব লাগিব আৰু সেল্ফ অ্যাটেস্টেড ফটোকপি মানে আপোনালোকে সেল্ফ অ্যাটেস্টেড কৰা ফটো এটা লৈ যাব লাগিব আৰু আপোনালোকৰ ইয়াতে কি কৰিব লাগিব আপোনালোকৰ যেটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইম আছে টাইম হৈছে কিমান ৰাতিপুৱা 9 বজাৰ পৰা 1:30 মান বজালৈকে আপোনালোকৰ কি হ'ব ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু কি লিখা আছে 3 নম্বৰ আৰু যিবিলাকে ইয়াতে অ্যাটেন্ড কৰিব নোৱাৰে তেওঁলোকে কি কৰিব লাগিব দি candidate who fail the attend physical document verification till the last date fixed will be cancelled for it যিবিলাকে এই ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে যদি অ্যাটেন্ড নকৰে তেন্তে আপোনাৰ কি হ'ব যেটো আপোনালোকে এপ্লাই কৰিলে সেই এপ্লাইটো কেনসেল হ'ব আৰু আপোনালোকৰ কোনো নোটিছ নিদিয়াকৈ আপোনালোকৰ কি হ'ব এই এপ্লাইটো কেনসেল কৰি দিব হেইকাৰ আপোনালোক কি কৰিব লাগিব এই ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ যাব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আপোনালোকৰ পুৰা কৰিব লাগিব ঠিক আছে আৰু আপোনালোকৰ ইয়াতে আপোনালোক কি আছে যেটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট 14 তাৰিখৰ পৰা 24 তাৰিখলৈকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডিস্ট্ৰিক্টসমূহ হৈছে কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য বৰপেটা দৰং গোৱালপাৰা নলবাৰী শিৱসাগৰ গোলাঘাট ধুবুৰী বঙাইগাঁও লখিমপুৰ ধেমাজি মৰিগাঁও শোণিতপুৰ নগাঁও হাইলাকান্দি ডিব্ৰুগড় তিনিচুকীয়া কাছাৰ যোৰহাট কৰিমগঞ্জ এইকেইখন জিলাত আপোনালোকৰ কি হ'ব এইকেইখন জিলাত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডিস্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাতে আপোনাৰ কি থাকিব তাতে আপোনাৰ লিখা থাকিব কোনখন স্কুলত বা কোনখন চেণ্টাৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই বিষয়ে আপোনালোকৰ সবিশেষ আপোনালোক তথ্য দিয়াই থাকিব তাতে আৰু ইয়াতে আপোনালোক কি কৰিব আপোনালোকে ইয়াত কি লিখিছে দি ডিটেইল ডেট ৱাইজ লিষ্ট অফ ক্যান্ডিডেট ফৰ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি আপলোডেড অন দি ৱেবছাইট আৰু আপোনালোকে যেটো ৱেবছাইট যেটো আপোনালোকে কি কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰ পিছতে আপোনালোক কি হ'ব মেৰিট লিষ্ট ওলাব কাট অফ মাৰ্কছ ওলাব আৰু সকলোবিলাক ওলাব আৰু আপোনালোকে প্ৰথমে কি কৰিব এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামটো সম্পূৰ্ণ কৰক তো যিবিলাক চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।